যিগৰাকীয়ে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সকলো ব্যক্তি সমন্বয়ৰ মাধ্যমেৰে সকলোকে সাতৰাজ যিনি একৰাজ প্ৰতিষ্ঠা কৰি এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিলে তেখেতক স্মৰণ কৰিবৰ কাৰণে আজি আহোম জাতীয় মহাসভা কেন্দ্ৰীয় সমিতিৰ সৌজন্যত চৰাইদেউ জিলাৰ উদ্যোগত আৰু বৃহত্তৰ দিচাংপানী বাকী ৰাইজৰ আতিথ্যত আজি চাউল চুকাফা দিৱস হৈছে। দিনজোৰা কাৰ্যসূচীৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী সম্পন্ন হৈছে আৰু আজি আমি সেই মহান মনীষীগৰাকীক স্মৰণ কৰিবৰ কাৰণে সমবেত হৈছোঁ। জয়জয়তে মই সেই মহান মনীষীগৰাকীক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মই ইয়াত উপস্থিত থকা সাংস্কৃতিক সন্ধিয়াত উপস্থিত সাংস্কৃতিক কৰ্মী ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ। তেখেতে যি ভাতৃত্ববোধৰ বাণী আমাৰ মাজত দি থৈ গ'ল, বিভিন্ন জাতি জনগোষ্ঠীক সমন্বয়ৰ মাধ্যমেৰে একত্ৰিত কৰাৰ যি দৰ্শন আমাৰ আগত দি থৈ গ'ল, তাক যাতে আমি আজিৰ প্ৰজন্মই আমি আগুৱাই লৈ যাওঁ, এইটোৱে আজিৰ দিনটোৰ মূল কথা। গতিকে মই